মোলা ভাই এই লকডাউনত ক'ত যায় কি কবি ভাই ঘৰতনো কিমান থাকিবি তাৰ কাৰণে বহুত পৰীক্ষা নিৰীক্ষণ কৰাৰ পিছত এটা উপায় বিচাৰি পাল কি উপায় বিচাৰি পাইছো মোকো কত ভাই চা ভাই কৰোণা হোৱাৰ কাৰণে বাহিৰত ওলাব পৰা নাই লগৰীয়াৰ লগত কথাই পাতিব পৰা নাই আৰু ৰচোন আচল কথাটো ক হলা ভাই এইটো চা কি ভাই কি বস্তু ইখানে সিখান যোনখানে ইখান আরে কি ভাই ভাল করে ক না ক কি এইখানে হ'ল মোৰ বিশেষ লকডাউনৰ অস্ত্ৰ বাপৰে এটা আজি ওলাইছ মানুহগিলা কৰোণাৰ ভয়ত ঘৰতে সোমাই আছে আৰু তই সদায় ঘূৰিব ওলাইছ তইতো মৰবি বেলেগকো মাৰিবি আম গাছ জাম গাছ লিচু গাছ এই মলা ভাই বড় চিটিং বাজ গম পাইছো কালিৰ দৰে তই আজিও মোনা খান আৰু বাজাৰৰ লিষ্টখন দুখাবি ন নহয় ভাই আজি অলপমান বেলেগতকৈ বেলেগ উপায় কিনো উপায় মোকো কচোন এইখানে ঔষধৰ লি কম বস্তু নহয়তো তই যা পুলিচৰ মাৰ খাবি যা কি হ'ল লেবু ভাই ইমান ককৰা মুকৰা লাগি ক'ত যোৱা ইমান দিনে একো খাব নাই বন্ধত এনে ইমান মাৰছি মোক আজি টাইপলা ফটাই দিছি ঔষধ খাব বনাই ইমান দিনে মোক বেয়া মাৰছি মোক মজানত নাযাওঁ আৰু আজিৰ পৰা যা তাপলা লালৈছে তোৰ ঔষধ লগাবি যা দে যাওঁ মই মাৰছি আকৌ কি হ'ল তোৰ অলপ আগত ঘৰত গেলি দেখো এই পুলিচ কেইটা না ইমান ফাল্টু ইমান মাৰে নেকি মোক চালা তেতিয়া বজাৰত গ'লোঁ তেতিয়াও মাৰিল এতিয়া ঔষধ আনবা গৈছোঁ এতিয়াও মাৰে তইতো ওলা নাই বাহিৰত তই কি জানবি যা মই যাওঁ